নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। মোৰ চেনেলত আজি আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো হ'ল চুলিৰ ওপৰত। মানে আমাৰ চুলিটো সচৰাচৰ নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তাৰে ভিতৰত এটা ডাঙৰ সমস্যা হৈছে অকণিৰ সমস্যা। যিসকল ছোৱালী বা তিৰোতা বা মাইকী মানুহৰ মূৰত অকণি থাকে, সেইসকলে জানে যে আচলতে এইটো কিমান এটা ডাঙৰ সমস্যা আৰু এইটোৰ কাৰণে কিমান লাজো পাবলগীয়া হয়। বহুত ডাঙৰ সমস্যা। তো আজি সেইটোৰ বিষয়ে ক'ম আৰু সেইটো দূৰ কৰিবৰ কাৰণে আমি কি কি কৰিব লাগিব বা কি মেডিচিন ইউজ কৰিলে সেইটো যাব, একেবাৰে নাই হৈ যাব বা বংশবৃদ্ধি নোহোৱা হৈ যাব, তাৰ বিষয়ে। তো সেইটো দূৰ কৰিব লাগিলে বন্ধুসকল, আমি এটা শ্বেম্পু ইউজ কৰিব লাগিব। শ্বেম্পুটো সচৰাচৰ ডক্টৰে ইউজ কৰিব দিয়ে বা যিসকলৰ মূৰত বেছিকৈ সমস্যা থাকে অকণিৰ, সেইসকলেতো ডক্টৰৰ পৰামৰ্শ লয়। মই চাইছোঁ, যিখিনি মই চাইছোঁ সেই হিচাপত মই কৈ আছোঁ। তো ডক্টৰৰ ওচৰত গ'লে ডক্টৰে এটা শ্বেম্পু দিয়ে। আপোনালোকে যিকোনো কস্মেটিক দোকানতে পাই যাব বা দোকানত নাপালেও অনলাইনতো পাই যাব। শ্বেম্পুটোৰ নাম হৈছে আইভেৰিয়া। এইটো শ্বেম্পুটো মোৰ হাতত আছে এতিয়া, আইভেৰিয়া শ্বেম্পু। ইয়াতে কোনো ধৰণৰ মানে কেমিকেল নাথাকে, অনলি এটাই থাকে 0.5। সেইটো চাই আছে 0.5 আৰু দামো একেবাৰে কম। দাম আপোনাৰ 123 টকা আৰু অনলাইনত হয়তো 150 টকা পৰিব পাৰে অনলাইনত। তাৰপিছত সেইটো আপোনালোকে কেনেকৈ ইউজ কৰিব মই আজি কৈ দিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' বন্ধুসকল, আমি এইটো কেনেকৈ ইউজ কৰিম আপোনালোকক মই আনবক্সিং কৰি দেখুৱাই আছোঁ। এইটো হ'ব শ্বেম্পুটো, একদম মেডিচিন আকাৰৰ, আৰু আপোনালোকে মেডিচিন হিচাপে ইউজ কৰিব। কাৰণ অভাৰ ইউজ কৰিলে আমাৰ চুলিত কিবা বেলেগ এফেক্টো দেখা দিব পাৰে। আৰু যিসকলৰ এলাৰ্জি আছে সেইসকলে ইউজ নকৰিবও পাৰে, কাৰণ অতিমাত্ৰা এলাৰ্জি থাকিলে এইটো যিহেতু মেডিচিন হয়, তো কিবা আৰু বেলেগো প্ৰব্লেম দেখা দিব পাৰে। তো বন্ধুসকল, আমি ইয়াতে চাই আছোঁ হালধীয়া আছে। মই মোৰ চুলিত এপ্লাই কৰি দেখুৱালোঁ হয় যদি মোৰ মূৰত যদি অকণি থাকিলেহেঁতেন, কিন্তু সৌভাগ্যজনক মোৰ অকণি আজিৰ পৰা 5 বছৰ আগতে নোহোৱা হৈ গৈছে। কাৰণ এইটো সমস্যা মোৰো আছিল। চ' তেতিয়া মই 5 বছৰ আগতে এইটোৰ বিষয়ে জানিছিলোঁ আৰু লগাইছিলোঁ, লগাওঁতে মোৰতো গুচি গৈছে। তো মই খোজোঁ যে আপোনালোকৰ যিসকলৰ আছে এইটো সমস্যা, যাতে সমস্যাটো দূৰ হয়। এইটো একদম মেডিচিনৰ নিচিনা স্মেল আহিছে ইয়াৰ পৰা। এইটো ল'ব, লগাই কেনে মূৰটো জিকাব। প্ৰথমতে আমি চুলিখিনি কম কৰি ল'ম যাতে অলপো য'ত নাথাকে। তাৰপিছত আমি চুলিখিনি জিকাই ল'ম। জিকাই লৈ কিনে এইটো আমি মাছাজ কৰি ল'ম। যেনেকৈ আমি শ্বেম্পু ইউজ কৰোঁ সেই হিচাপত মাছাজ কৰি ল'ম। লৈ কেনে আমি 15 মিনিট ৰ'দত থিয় হৈ থাকিম। 15 মিনিট থিয় হৈ থকাৰ পিছত আমি চুলিখিনি ৱাশ্ব কৰিম। ৱাশ্ব কৰাৰ পিছত ভালদৰে মচি কেনে আমি মূৰটো চুচি পেলাম। তাৰপিছত আপোনালোকে চাব এটা অকণিও নাথাকে। একদম মোৰ চেলেঞ্জ, এটা অকণিও নাথাকিব। যদি আপোনালোকে বিশ্বাস নকৰে এবাৰ ট্ৰাই কৰি চাওক। বেছি দামো নহয় আৰু আপোনালোকৰ সমস্যাটোও ডাঙৰ সমস্যা, কাৰণ অকণিৰ সমস্যা এলাবেচা সমস্যা নহয়, বহুত ডাঙৰ সমস্যা। তো বন্ধুসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই যদি অলপো যদি হেল্পফুল লাগিছে বা ভাল লাগিছে, প্লিজ এটা কমেণ্ট লাইক কৰি দিব আৰু লগতে কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈ আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামতো প্লিজ ফ'ল' কৰি দিব।